গাইছ পুৰা ওচৰৰ পৰা দেখাম এডাল গাইছ এটা চাপ কি সাউন্ড উৰি বাবা ৰে গাইছ পুৰা দেখাই আছো আপোনালোকে চাই আছে মিষ্টাৰ উইন 360 ব্লগ গাইছ তো ভাবিছিলো আৰু কিবা কিবি দেখাম বা দেখিন টাইমত মোৰ ভিডিঅ'টো এডিট দি আছিলো ন স্পেচ ফুল হৈ আছিলে স্পেচ ফুল হৈ থকাৰ কাৰণে মই ভিডিঅ' তেতিয়া পৰা কৰিব পৰা নাছিলো লাষ্ট এণ্ডিং টাইমত পৰা ষ্টাৰ্টিঙৰ পৰা গাইছ আৰু মজাদাৰ বস্তু দেখা পালে হয় জাষ্ট মই ভাল শ্বট মিছ কৰি দিলো এই চাব পাৰে পুৰা উৰি আছে গাইছ একদম নেক্সট লেভেলৰ সৈতে এই আকবাৰ বাতি কাবাত পৰিছে কাবাৰ গাড়ী সাইলেন্সাৰ বাতি একদম এইডাল আম গছৰ ডালৰ ওপৰত পুৰা ধোঁৱা চাব পাৰে পুৰা নেক্সট লেভেলৰ সৈতে ইয় গাইছ দেখাতটো নিহৰ নিচিনা বম আহি পৰিছে গাইছ ইয়াত মই দেখা পোৱা নাছিলো এতিয়া ফাটিব পাৰে একদম পাতি বিচাৰি আছে গাইছ ধেমালি নেকি টেমা মিল গয়া भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं এইবিলাক কি কৰি আছে এইবিলাক নিশা চব এইবিলাক সেয়া ৰাতি 12টা বজাৰ পিছত সেয়া ৰাতি 12টা বজাত বম জ্বলাই আছে ইয়াত এই ডাঙৰ লাম্ভা চাবা দে গাইছ এইটো চাবা কি মজা এতিয়া পিছত কি মজাকে ইমান ডাঙৰ বেম্বো লোহা হয় ন এইবিলাক বম পুৰা গাইছ নেক্সট লেভেলৰ পুৰা দেৱালী লাগি গৈছে কিন্তু আৰু এইপিনে জ্বলাই আছে এইটো লোহা সবাই কেনেকৈ এতিয়া সোমাই দিব ইয়াত সোমাই দিছে একদম নেক্সট লেভেল গাইজ পুৰা একদম এয়া আৰু সোমোৱা হৈছে গাইছ পুৰা ওচৰৰ পৰা দেখাম এডাল পুৰা গাইছ একদম নেক্সট লেভেলৰ আৰু গাইছ এই খোৱা পুৰা গাইছ উইন 360 দিৱালী পাঁচশ টকা 1000 টকা গ'ল 1000 টকা বতাহত উৰি আছে গাইছ এয়া গাইছ আমাৰ জনি সিং জনিবা ছাৰ কিবা ক'ব আপুনি কি কম আৰু কালি এলিয়েন চিকেনখন বনাব লাগে সাবস্ক্ৰাইব বঢ়াব লাগে এলিয়েন শ্বেয়াৰ কৰি দিব হাই দোস্ত এইপিনে তো গাইছ নেক্সট লেভেলৰ কি মজাকে দেখা পাইছে একদম পুৰা দীপাৱলী লাগি গৈছে গাইছ পুৰা একদম বম চম নেক্সট লেভেলৰ আপোনালোকে চাইছে কিমান ধমাকাদাৰ তো ইয়াক দিৱালী স্পেচিয়েল ভিডিঅ' তো গাইছ আৰু দীপাৱলীটো আহিব আছে তাৰ আগতে আমি এডভান্স কৰি দিছোঁ গাইছ তোমালোকে একদম চাই থাকা উইন 360 ব্লগ চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰা গাইছ ছাবস্ক্ৰাইব কৰি ইয়াৰ সৰু সুৰা আজি ব্লগ আছিলে তো গাইছ এইডালে আছিল লোহাডাল এটা চাব এইডাল লোহা ইমান লাম্ভা এডাল হ'ল লোহা ইয়াতে বম সোমাই কিনে পুৰা একদম নেক্সট লেভেলত দিয়া হৈছিলে এই মালটো আছিলে ধৰা মালটো বৰ ৰিক্সত ই উৰিয়ে যাব পাৰে গাইছ মোৰ চুলিখিনিটো দেখাই পাইছে আপোনালোকে মোৰ চুলিখিনিৰ কাৰণে মই ওচৰত থকা নাই কাৰণ মোৰ চুলিখিনি লাহেকৈ পৰিলে পুৰা যাব আৰু পিছদিনাখন গম পাব টাকলা হ'লেহে মাল গ'ল এইকেইটা মালকেইটা এয়া উৰুৱা মালকেইটা এইপিনে আছে এই খোৱা আৰু আছে আৰু বম আনিব গৈছে গাইছ নেক্সট লেভেল হ'ব আৰু
চাই থাকা গাইছ একদম নেক্সট লেভেলৰ সৈতে আৰু লগটো চবে ছাবস্ক্ৰাইব কৰা গাইছ দিৱালী স্পেচিয়েল গাইছ হেপী দিৱালী চবকে তবত ধেমালি আৰু ফটোগ্ৰাফাৰ চাউণ্ড কেইটা শুনিছে কেনেকুৱা চাউণ্ড শুনিছে নহয় কেনেকুৱা চাউণ্ড দিছিলে নেক্সট লেভেলৰ সৈতে গাইছ মিলাই দিবি এই গাইছ 500 টকা বমৰ কথা চলি আছে আৰু 500 টকা নিব দিছে গাইছ এতিয়া 1500 টকা খেদালে আৰু 500 টকা খেদাব দে হ'ব দে মই হেৰি দেওবাৰ সময় দি দিম দে বাকী তাকো বাকী দেওবাৰ দি দিম দে কিন্তু এতিয়া সেই নাই মই প্ৰথমটো দিলোঁ মই প্ৰথম আনাটো এতিয়া মই অনলাইন দিলোঁ এতিয়া দে 500 টকামান হেৰি কৰি দে ৰাতিপুৱা সময়ত দি দিম দে মই দেওবাৰে দে হ'ব দে এই খালি হেৰিটো দিব বেছিকৈ ইয়াত জমকটো এইটো 150 টকীয়া পেকেটটো দুটামান দি দিব 150 টকীয়াটো দে মালাগে ৰাচি আছে গাইছ তেতিয়া গ'ল 1500 টকা এতিয়া হ'ল 500 টকা তো একদম পুৰা 550 2000 টকা গ'ল অংক মাৰো দেই মাথা এই গাইছ নেক্সট লেভেলৰ এতিয়া পুৰা আৰু ধামাকাদাৰ হ'বই আৰু দে তেলে শিখৰটো মিলা জল্দি এই গাইছ পুৰা টিম আহি গৈছে বাইক চাইক লৈ উৰে আজি বাইক উৰিব হয় গাহৰি উৰিব হয় বাইক উৰিব হয় এতিয়া মানুহ উৰিব আজি তো নেক্সট লেভেলৰ গাইছ হ'ব তো গাইছ নেক্সট লেভেলৰ চাব কি মজাকে প্ৰথমে শিখৰ খাই ল'ব শিখৰ খাই এনাৰ্জি শিখৰ মেন তো এতিয়া হ'ব ধামাকাদাৰ যে আমাৰ ঘৰৰ ওচৰত ধুনীয়া লাইটটো ধুনীয়া চৰকাৰে দি দিছে একদম মজাকে নেক্সট লেভেলৰ সৈতে গাইছ মই ওচৰত যোৱা নাই কিয় কাৰণে মোৰ চুলিখিনি দেখা পাইছে অলপ হেৰি পুৰি লাগে গ্ৰুপ ঘাটকৈ জুলি যাব পাৰে তো গাইছ ৰিক্স লৈ নাই এইটো কাৰণে মই ওচৰত নাই বহুত ৰিক্সি গাইছ বহুত ৰিক্সৰ পৰা মই ঘৰৰ বাহিৰত ওলাই আহিছোঁ মানে আজি হৈ গ'ল ইয়াত এইটো মালটো বহুত ডাঙৰ ন গাইছ এইটো আলফা বুলি কয় নেকি আলফা এয়া এইটোৱে পাকিস্তানত ধ্বংস কৰিছিল তো গাইছ এয়া ইণ্ডিয়াৰ বমৰ লগত পাকিস্তানী ক'ত পাত্তা পায় এইটো ইণ্ডিয়া এইটো হ'ল পাকিস্তান এই চোৱা গাইছ পাকিস্তান মজাকে নেক্সট লেভেলৰ সৈতে এয়া দিব এতিয়া ইয়াৰ তলত এয়া ধৰি আছে চাবা গাইছ এইটো চোৱা গাইছ একদম নেক্সট লেভেল এইটো এতিয়া পৰিছে তো এই চোৱা ধোঁৱা এই খোৱা গাইছ আৰু ঘৰুৱা হ'ব এতিয়া আলফা এয়া হ'ল ইণ্ডিয়া পাৱাৰ গাইছ ডাঙৰ তো নেক্সট লেভেলৰ সৈতে গাইছ এনেকুৱা পষ্টত ধৰিব লাগে ইয়াৰ পষ্ট গাইছ বহুত ৰিক্সত আছোঁ দেই ইয়াত অলপ 19-20 হ'লে আৰু যাব আৰু এইটো পুৰা তলৰ পৰা দিম দেখাই তো ইমান টাইম হ'ল যা আৰু এটা দে গাইছ বহুত ৰিক্সত একদম কেমেৰাটো যে ধৰিছোঁ অলপ 19-20 হ'লে হয় মানুহ উৰিব হয় লহা উৰিব হয় আগত গাহৰিকেইটা উৰিব গ'ল গাইছ চাউণ্ড শুনিছে কেনেকুৱা মাই গড কাণ তাল মাৰি দিছে এইটো গাইছ কি আছিলে এইটো গাইছ কি আছিলে এইটো কি ধোঁৱা ওলাইছে কি আছিলে এইটো তো বহুত ডেঞ্জাৰাছ আছিলে দেই গাইছ সঁচাকৈ বঢ়িয়া নমৰা গাইছ চাব পাৰে কি মজাকে ধোঁৱা ওলাইছে ওলাই আহিছে পুৰা ইয়াত পৰিছে গাইছ চাব পাৰে সেইবিলাক মানুহৰ মাজত
একেলগে 2-3টা বম দিয়া হয় তো গাইছ একদম খাতাৰনাক আৰু গাইছ ঘৰত কোনো নকৰিবা দেই একদম ইয়াত বহুত ষ্ট্ৰং মানুহ লাগে আবার আমার সুমনে দিব আমি আইছো এটা ফিল্ডৰ মাজত একদম যোনখন বল খেলা ফিল্ডত আইছো একদম নেক্সট লেভেলৰ সৈতে হৈ যা দিয়া আৰম্ভ হলে গাইছ আমি মানে পুৰা ফিল্ডৰ মাজত আইছো এতিয়া তো নেক্সট লেভেলৰ সৈতে গাইছ সবাই চাই থকা ভিডিঅ'টো আপোনালোকে দেখা পাই আছে দেৱালী স্পেচিয়েল এইবিলাক তাত মানে গালি দি আছিলে তো গাঁৱৰ মাজত পৰি যাম পুৰা গাঁৱৰ মাজত বজাই আছিলো আমি একদম আগত ইমান ভয় কিয় কেলা ও সৰি কাণ তাল লগাই দিছে বে ইমান লুট নিদিবি ভাল লুট গেহেৰা লুট গাইছ গেহেৰা লুট ডাইৰেক্ট লোহা গৰম উঠি যায় কেলা হা কি উঠি যায় এইটো প্ৰথম ভৰাই লওঁ ডাঙৰটো প্ৰথম ভৰাই লওঁ মোক দিয়ে একো কৰিব নালাগে ডাইৰেক্ট ভৰাই দি ইমান হেৰি কোনো হয় মাৰা নোসোমাই বিৰাট ধৰ গলা আছে বহুত ধান হ'ব দে হৈ গ'ল আৰু দিবি হ'ব দে নহ'লে ল ইমান লুট নিদি ধৰা মানেহে গম পাই গেলা দেখা গাইছ ধৰা মানুহ পুৰা ষ্ট্ৰং হ'ব লাগিব আমাৰ এই বিটা নিচিনা পুৰা দেখা নাই এই বিটা নিচিনা হ'ব লাগিব নহ'লে বিটা কি হ'ব উৰি যাব ন একদম গাইছ উৰি যাব নহ'লে লহাই চহাই উৰি যাব নহ'লে সি একদম গাইছ কি শ্বট বহুত ওপৰত গৈছে গাইছ কি ধোঁৱা লাগিছে বে কি ধোঁৱা এইবিলাক গাইছ কিমান কি ধোঁৱা ফটকা দে না ফটকা দে ভাল লাগে ফটকা লাগে বনাম ন মজা নেক্সট লেভেলৰ একদম দেৱালী চলি গৈছে চাব পাৰে দেৱালী অফিচিয়েল একেবাৰে সোমোৱা হ'ব চব এনে দেখি দেখা হাত পুৰা খাই আহিলা এবাৰ একদম নেক্সট লেভেলৰ হ'ব গাইছ নেক্সট লেভেল আমাৰ নেক্সট লেভেলৰ হ'ব ধুনীয়াকৈ গাইছ ভাবিব পাৰে কিমান খাটা লাগে এই লোহাডাল পুৰা ভালকৈ চাওক আৰু ধৰা মানুহ গম পায় ধৰা মানুহ সদায় ষ্ট্ৰং লাগিব যদি ধৰা মানুহ যদি ক্ষীণ হয় গাইছ একদম লহাই চহাই উৰি যাব এনেকুৱা আকৌ এইটো বহুত ভাজনা হ'ব গাইছ আৰু আলফা আছে চাই লওঁ গাইছ এইটো আলফা নাই সোমোৱা নাই গ'ল আলফাটো গ'ল গাইছ বহুত ধামাকাদাৰ হ'ব দেই বহুত ধামাকাদাৰ হ'ব স্পেচিয়েল হ'বলৈ গৈ আছে জনি তই কেমেৰাটো খালি ভালকে ধৰ আৰু নহ'লে তোৰ কেমেৰা একদম পুৰা ভালকে দূৰত যায় ধুনীয়াকৈ গাইছ চলাব এতিয়া মজাকে এতিয়া অলপ দূৰত গাইছ চাওঁ পাৰে পুৰা নেক্সট লেভেল জনি ভাল লাগিছে কি গাইছে কি জ্বলি আছে বল মোৰ চেণ্ডেলে চাও গাইছ পুৰা জ্বলি গৈছে ফাটিব পাৰে আহি গাইছ চাব পাৰে পুৰা চাওক গাইছ কেনে পুৰাবিলাক পৰি আছে চাওক গাইছ
মানুহটো লগত নকলে লগত মানুহ গম পাই গৈছে মানুহকেইটা আহিছে মানে কিন্তু মাল আছিলে माल बहुत गर्म हो रहा है गाइस নাযায় থাকিব Guys, যেনেকুৱা Win 360 চেনেল লগত 360 ডিগ্ৰী চাবতে যা চাব পাৰে ইয়াত যিটো এতিয়া যদি কণী পৰে ন কণী আমি মই জাষ্ট থু পেলাইছো আমাৰ চোৱা গাইছ তাত চু পেলাইছো চোৱা এনেকুৱা গৰম হৈ গৈছে গৰম আহিব পাৰে গাইছ কিমান গৰম হ'ব পাৰে মুঠি দিলেতো এতিয়া উঠি যাব চোৱা গাইছ ইমানে গৰম হৈ আছে এতিয়া যদি আমলেট দিয়ে ন আমলেট সিজি যাব আমলেট হৈ যাব পৰা কণী দিলেগে ধেমালি গৰম হৈ থকা নাই বিদায় ধৰিছে আৰু দেই মানুহ ধৰিছে গাইছ চাব পাৰে পুৰা একদম বন শুকাই গৈছে গাইছ নিহৰ পাত্তাই পোৱা নাই ইমানে গৰম হৈ আছে এতিয়া গাইছ বহুত টাইম হৈ গ'ল বহুত গৰম হৈ গ'ল বহুত টাইম হৈ গ'ল বাল মানে বম ফুটে